প্ৰিয় দৰ্শক, কেতিয়াবা ভাবি চাইছেনে আমাৰ দৈনন্দিন জীৱনৰ কিছুমান কাম বা আমাৰ কিছুমান অভ্যাসেই যে আমাৰ দৰিদ্ৰতাৰ কাৰণ হ'ব পাৰে। এয়া শুনিবলৈ অদ্ভুত যেন লাগিলেও কিন্তু বাস্তুশাস্ত্ৰ অনুসৰি এয়া সম্পূৰ্ণ সত্য। আমাৰ বয়োজ্যেষ্ঠসকলে প্ৰায় আমাক কিছুমান নিয়ম নীতি মানি চলিবলৈ পৰামৰ্শ দিয়ে, যাৰ দ্বাৰা আমাৰ ঘৰত সুখ সমৃদ্ধি অটুট থাকে। কিন্তু আমি তেখেতসকলৰ কথা উপেক্ষা কৰোঁ। বাস্তুশাস্ত্ৰ অনুসৰি আমি কৰা কিছুমান কামেই আমাৰ ঘৰলৈ নেতিবাচক শক্তিক আমন্ত্ৰণ জনায়। মানুহৰ নিজৰ স্বভাৱৰ বাবে ঘৰৰ পৰা মা লক্ষ্মী আঁতৰি যায়। আপোনাৰ ঘৰত যদি ক্ৰমাগতভাৱে আৰ্থিক সংকট হৈ আছে, তেন্তে আপুনি অজানিতে আপোনাৰ ঘৰখনত এনে কিছু ভুল কৰি আছে যিয়ে আপোনাৰ ঘৰলৈ দৰিদ্ৰতাক আমন্ত্ৰণ জনায়। আপুনি জানেনে সেই কামবিলাকনো কি? যি কামেই এখন ঘৰৰ বাবে বিপদজনক, যি কামৰ বাবে মা লক্ষ্মী ৰুষ্ট হৈ আপোনাৰ ঘৰখন ত্যাগ কৰে। আহক তেন্তে জানি লওঁ সেই 9টা কামৰ বিষয়ে যিয়ে আপোনাৰ ঘৰলৈ দৰিদ্ৰতাক নিমন্ত্ৰণ দিয়ে। আপুনি যদি আপোনাৰ ঘৰখন সুখ সমৃদ্ধি ঐশ্বৰ্যৰে ভৰি থকাটো বিচাৰে, তেন্তে কমেন্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। নম্বৰ 1, পাকঘৰ বা ৰান্ধনি ঘৰত বাচন বৰ্তন য'তে ত'তে পেলাই নাৰাখিব। সদায় সঠিক স্থানতহে বাচন বৰ্তনসমূহ ৰাখিব লাগে। বহুতেই আকৌ ৰাতি ভাত খাই জোঠা বাচন বৰ্তনসমূহ ৰাতিপুৱা ধুবলৈ থৈ দিয়ে। কিন্তু আপুনি জানেনে এই কামে আপোনাৰ ঘৰত নেতিবাচক শক্তি বৃদ্ধি কৰে। ৰাতি পাকঘৰত কেতিয়াও বাহি বা জোঠা বাচন থব নালাগে। পাকঘৰত জোঠা বাচন থলে ঘৰখনত ৰাহু কেতুৰ অশুভ প্ৰভাৱ পৰে। অকল এয়াই নহয়, ভাত খাই উঠি খোৱা কাঁহী বা বাচনত কেতিয়াও হাত ধুব নালাগে। এনে কৰিলে আপোনাৰ ভাগ্য দুৰ্বল হৈ পৰে। খোৱা কাঁহী বা বাচনত হাত ধুলে আপোনাৰ আৰ্থিক অৱস্থা দুৰ্বল হৈ পৰে। নম্বৰ 2, প্ৰায় মানুহে বিচনাত বহিয়ে বেছিভাগ কাম কৰা দেখা যায়। কিছুমানে বিচনাত বহি টিভি চাই খাদ্যবস্তু গ্ৰহণ কৰে। এই অভ্যাস অত্যন্ত অশুভ। এই কাম কৰিলে মা লক্ষ্মী ঘৰখনৰ ওপৰত ৰুষ্ট হয়। বাস্তুশাস্ত্ৰ অনুসৰি বিচনাত বহি খাদ্য খোৱাটো নিষিদ্ধ। বিচনাত বহি খাদ্য খালে ঘৰত বাস্তুদোষ লাগে বুলি বিশ্বাস কৰা হয়। ঘৰৰ সুখ শান্তি নোহোৱা হয়। নম্বৰ 3, বহু সময়ত এলাহৰ বাবে পাকঘৰ লেতেৰা কৰি থোৱা হয়। ৰন্ধা হোৱাৰ পিছত বহু সময়ত পাকঘৰ পৰিষ্কাৰ নহয়। তাৰ ফলত গোটেই ঘৰখনত দৰিদ্ৰতা বিয়পি পৰে। এনে ঘৰত সা সম্পদ কেতিয়াও বৃদ্ধি নহয়। যিখন ঘৰৰ পাকঘৰ সদায় পৰিষ্কাৰ হৈ থাকে, সেইখন ঘৰতহে ধনৰ দেৱী মা লক্ষ্মীয়ে বাস কৰে। নম্বৰ 4, শাস্ত্ৰ আৰু পুৰাণত শোৱাৰ সময় নিৰ্ধাৰণ কৰা আছে। সূৰ্য উদয়ৰ পূৰ্বে শুই উঠাটো খুবেই শুভ বুলি কোৱা হৈছে। কিন্তু বহু মানুহে সূৰ্য উদয়ৰ সময়ত শুই থাকে, যিটো অতি অশুভ বুলি মনা হয়। বিশ্বাস কৰা হয় যে এনে ব্যক্তিৰ ওপৰত দেৱী লক্ষ্মী ক্ৰোধিত হৈ সেই ঘৰ ত্যাগ কৰে। কাৰণ ৰাতিপুৱাৰ সময়খিনি দেৱী লক্ষ্মীক পূজা কৰাৰ উত্তম সময় বুলি কোৱা হৈছে। সেই সময়ত শুই থাকিলে দেৱী লক্ষ্মীক অপমান কৰা বুজায়। ইয়াৰ উপৰিও যি বিচনাত আপুনি শুৱে সেইখন বিচনাৰ ওপৰত কেতিয়াও লেতেৰা বস্তু কাপোৰ আদি নাৰাখিব। লেতেৰা বা ফটা চিঙা বিচনা চাদৰ নাপাৰিব। সেই কামে নেতিবাচক শক্তিক প্ৰভাৱিত কৰে। বিচনা আমাৰ জীৱনৰ এটি গুৰুত্বপূৰ্ণ অংশ। বিচনাখন পৰিষ্কাৰ কৰি ৰখাটো অতি জৰুৰী। প্ৰতিদিনে ৰাতিপুৱা বিচনাৰ পৰা উঠাৰ লগে লগে বিচনাখন পৰিষ্কাৰ কৰি বিচনা চাদৰ ঠিক কৰিব লাগে। নম্বৰ 5, ঘৰৰ মন্দিৰত বা পূজাগৃহত পূজা কৰাৰ আগত সদায় পৰিষ্কাৰ কৰিব লাগে। মন কৰিব, আপোনাৰ পূজাগৃহ বা থাপনাখন যাতে কেতিয়াও লেতেৰা হৈ নাথাকে। আপোনাৰ ঘৰৰ মন্দিৰ বা থাপনাখনেই আপোনাৰ ঘৰখনৰ উন্নতি নিশ্চিত কৰে আৰু মা লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত বৰ্তাই ৰখাত সহায় কৰে। কাৰণ পূজাগৃহত দেৱী দেৱতাই বাস কৰে আৰু পূজাগৃহ পৰিষ্কাৰ কৰি ৰাখিলে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা অৰ্পণ কৰা হয়। প্ৰতিদিন পূজা নকৰিলেও কিন্তু পূজাঘৰত কেতিয়াও ধূলি জমা হবলৈ নিদিব। পূজাঘৰ লেতেৰা হলে আপোনাৰ ঘৰত দৰিদ্ৰতাই বাস কৰি লব। ঘৰৰ প্ৰতিজন সদস্যই মানসিক চাপত ভুগিব লব। হিন্দু ধৰ্মত পূজা আৰু উপবাস ৰখাক লৈ অতি গুৰুত্ব দিয়া হয়। পূজা আৰু উপবাস নাৰাখিলে দেৱী লক্ষ্মী ৰুষ্ট হয় বুলি বিশ্বাস কৰা হয়, যাৰ কাৰণে আৰ্থিক সংকটৰ বাবে ঘৰখনলৈ দৰিদ্ৰতা আহে। পূজা পাঠ কৰিলে মন শান্ত হয় আৰু মানুহে দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰে। নম্বৰ 6, বাস্তুশাস্ত্ৰ অনুসৰি ৰাতি কাপোৰ ধোৱা অনুচিত। ৰাতি কাপোৰ ধুলে ঘৰত নেতিবাচক শক্তি বৃদ্ধি পায়। কাৰণ ৰাতি নেতিবাচক শক্তি বেছি শক্তিশালী হৈ উঠে। ৰাতি কাপোৰ ধুলে ঘৰৰ সদস্য অসুস্থ হ'ব পাৰে। ইয়াৰ উপৰিও ৰাতি ঘৰ ঝাৰু দিয়াটো উচিত নহয়। বাস্তুশাস্ত্ৰ অনুসৰি
সন্ধ্যাৰ পিছত ঘৰত ঝাৰু দিয়া নিষিদ্ধ। শাস্ত্ৰৰ মতে ঝাৰুত দেৱী লক্ষ্মীয়ে বাস কৰে। যি ব্যক্তিয়ে ৰাতি বা সন্ধিয়াৰ সময়ত ঝাৰু দিয়ে দেৱী লক্ষ্মী সেইখন ঘৰৰ সকলো মানুহৰ ওপৰত ক্ৰোধিত হয়। মা লক্ষ্মীৰ লগতে বাস্তু দেৱতাও ক্ৰোধিত হয়। বিশ্বাস কৰা হয় যে ৰাতি ঝাৰু দিলে ঘৰৰ সুখ সমৃদ্ধি আৰু শান্তি বিনষ্ট হয়। নম্বৰ 7 বহু মানুহে গা ধোৱাৰ পিছত বাথৰুম লেতেৰা কৰি আহে। এই অভ্যাসে তেনে মানুহৰ জীৱনত নানা সমস্যাৰ সৃষ্টি কৰে। বাথৰুম বা গা ধোৱা ঘৰৰ দৰ্জা বহু মানুহে অনবৰতে খুলি থোৱা দেখা যায়। বাথৰুম বা টয়লেটৰ অনবৰতে দৰ্জা খুলি থলে ঘৰখনত নেতিবাচক শক্তিৰে ভৰি পৰে। সেয়ে বাথৰুম বা টয়লেটৰ দৰ্জা সদায় বন্ধ কৰি ৰাখিব লাগে। কিছু সংখ্যক লোকৰ নখ কামুৰি থকাৰ অভ্যাস আছে, কিন্তু নখ কামুৰিলে মানুহৰ জীৱনত সূৰ্য দুৰ্বল হৈ পৰে। সেই মানুহবোৰে চকুৰ ৰোগত ভোগে। ইয়াৰ উপৰিও তেওঁলোকৰ মানহানি হয়। এইটো এটা অতি বেয়া অভ্যাস আৰু ই স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক। নম্বৰ 9 য'তে ত'তে জোতা চেণ্ডেল খুলি ৰখাৰ অভ্যাস বহুতৰে আছে। য'তে ত'তে জোতা চেণ্ডেল খুলি ৰখাৰ অভ্যাসে আপোনাৰ জীৱনলৈ চৰম বিপৰ্যয় নমাই আনিব পাৰে। বিশেষকৈ জোতা কেতিয়াও মুখ্য দুৱাৰৰ সন্মুখত ৰাখিব নালাগে। এনে কৰিলে ঘৰত লক্ষ্মীৰ আগমনত বাধা প্ৰদান হয়। কাৰণ ঘৰৰ প্ৰধান দৰ্জা এখন ঘৰৰ লক্ষ্মী স্বৰূপ। ঘৰৰ মুখ্য দৰ্জাৰ আশে-পাশে সদায় পৰিষ্কাৰ কৰি ৰখাটো খুবেই জৰুৰী। জোতা চেণ্ডেল থোৱাৰ সদায় এটা সুকীয়া স্থান থাকিব লাগে। জোতা চেণ্ডেল পৰিপাটিকৈ থব লাগে। নম্বৰ 10 জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যাস্তৰ পিছত কাকো টকা পইচা দিয়া উচিত নহয়। সূৰ্যাস্তৰ পিছত টকা পইচা দিলে ঘৰখনত ঋণৰ বোজা বৃদ্ধি পায় আৰু পাবলগীয়া ধন সম্পত্তি হেৰুৱাৰ সম্ভাৱনা দেখা যায়। নম্বৰ 11 সন্ধিয়াৰ সময়ত গাখীৰ, দৈ, নিমখ আদি কাকো দিয়া উচিত নহয়। এইসমূহ বস্তু ধাৰলৈ দিলে আপোনাৰ ঘৰত আৰ্থিক অভাৱ হ'ব। এই সামগ্ৰীসমূহ পবিত্ৰতা আৰু সমৃদ্ধিৰ প্ৰতীক। এই বস্তুসমূহ ধাৰলৈ দিয়াৰ পৰা যিমান পাৰে বিৰত থকা উচিত। নম্বৰ 12 সন্ধিয়াৰ সময়ত যি মানুহৰ ঘৰৰ মুখ্য দৰ্জা আন্ধাৰ হৈ থাকে সেই মানুহৰ হোৱা কামো নষ্ট হৈ যায়। সেই কাৰণে অধিক কষ্ট কৰিলেও বহু মানুহে জীৱনত সফলতা লাভ কৰিব নোৱাৰে। কাৰণ ঘৰৰ প্ৰধান দৰ্জা অন্ধকাৰ হৈ থাকিলে সেই সময়ত ঘৰত অশুভ শক্তিয়ে প্ৰৱেশ কৰে। নম্বৰ 13 আপুনি জানেনে আপোনাৰ ঘৰত থকা ঘড়ীটোৰ সম্পৰ্ক যে আপোনাৰ ভাগ্যৰ লগত জড়িত হৈ আছে। গাৰুৰ তলত ঘড়ী ৰাখি থলে আপোনাৰ সময় বেয়া হোৱাৰ আশংকা থাকে। ঘড়ীৰ মেগনেটিক শক্তিয়ে আমাৰ শৰীৰত নেতিবাচক শক্তি বৃদ্ধি কৰে। ঘৰৰ ৱালত থকা ঘড়ীটো যাতে অনবৰতে চলি থাকে সেই কথা আপুনি ধ্যান দিব। বন্ধ হৈ থকা ঘড়ী ঘৰত ৰখাটো উচিত নহয়। আপোনাৰ ঘৰত যদি বেয়া ঘড়ী বা ভঙা চিঙা ঘড়ী আছে তেন্তে আৰু দেৰি নকৰি সেই ঘড়ীটো আজিয়ে ঘৰৰ পৰা বাহিৰ কৰি দিয়ক। বন্ধ হোৱা ঘড়ী ঘৰত থাকিলে আপোনাৰ ভাগ্যও বন্ধ হৈ পৰিব। দেৱী লক্ষ্মী কেতিয়াও আপোনাৰ লগত নাথাকিব। কাৰণ ঘড়ী হ'ল সময়ৰ প্ৰতীক আৰু বেয়া হোৱা ঘড়ী বা বন্ধ ঘড়ীয়ে বেয়া সময়ৰ ইংগিতে দিয়ে। অকল ঘড়ীয়ে নহয়, ঘৰত বেয়া অন্য যিকোনো বৈদ্যুতিক সামগ্ৰী ৰখা উচিত নহয়। বেয়া হৈ থকা যন্ত্ৰপাতি যিমান সোনকালে পাৰে ভাল কৰিব লাগে বা সেয়া ঘৰৰ পৰা আঁতৰাই পেলাব লাগে। বেয়া হোৱা বৈদ্যুতিক সামগ্ৰী ঘৰত থাকিলে মানুহৰ মানসিক চাপ বৃদ্ধি হয়। ঘৰৰ শিশুৰ মানসিক আৰু শাৰীৰিক অৱস্থা অৱনতি ঘটায়। নম্বৰ 14 বেয়া হোৱা তলা বা মামৰে ধৰা তলা ঘৰত ৰখাটো অশুভ বুলি গণ্য কৰা হয়। বেয়া তলাই ঘৰখনৰ উন্নতি বাধা আৰোপ কৰে। কাৰণ তলা হ'ল নিৰাপত্তাৰ প্ৰতীক। বেয়া তলাই ঘৰৰ নিৰাপত্তাৰ দিশটো দুৰ্বল কৰি তোলে। নম্বৰ 15 ৰান্ধনী ঘৰত বা পাকঘৰৰ গেছৰ ওপৰত বা চৌকাৰ ওপৰত খালী বা লেতেৰা বাচন ৰখাটো এনে কৰিলে ঘৰখনৰ সুখ শান্তি আৰু সমৃদ্ধি নষ্ট হয়। সমাজত সন্মান হানি হয়। চৌকা বা গেছ চোলাটো পৰিষ্কাৰ কৰি ৰাখিলে ঘৰখনত ইতিবাচক শক্তিৰ বৃদ্ধি হয়। পুৰাণৰ মতে ঘৰৰ চৌকা বা চোলাটোত খালী বাচন ৰাখিলে ঘৰত দৰিদ্ৰতা আহে। তেনে মানুহৰ ঘৰত কেতিয়াও উন্নতি নহয়। মন্দিৰৰ পিছতেই ঘৰৰ পাকঘৰটো অতি পবিত্ৰ স্থান বুলি বিশ্বাস কৰা হয়। তাত দেৱী দেৱতাই বাস কৰে। সেয়ে পাকঘৰটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে দেৱী দেৱতাৰ আশীৰ্বাদ সদায় আপোনাৰ ঘৰত বৰ্তি থাকে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত উল্লেখ কৰা এই 15টা কামৰ ভিতৰত আপুনি যদি কোনোবাটো কাম কৰি আছে তেন্তে সেই অভ্যাস আজিয়েই ত্যাগ কৰক, নহলে দৰিদ্ৰতাই আপোনাৰ লগ নেৰা হ'ব। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ পৰা যদি আপুনি উপকৃত হোৱা বুলি ভাবিছে তেন্তে ভিডিঅ'টো এতিয়াই আন 5জন উপকৃত হোৱাকৈ শ্বেয়াৰ কৰি দিয়ক। জয় মা লক্ষ্মী।